সুন্দৰ ঠাই তাত টাইম স্পেণ্ড কৰিবৰ কাৰণে বহুতখিনি আপোনালোকে যদি মহানগৰীৰ যান্ত্ৰিকতাৰ পৰা বহুখিনি বৰ হৈছে বহুখিনি আমনি পাইছে অকণমান আপোনালোকৰ ৰিলিফ লাগে তেন্তে আপোনালোকে তালৈকে যাওক সঁচাকৈ আপোনালোকৰ মনটো খুবেই Hello friends. So, lockdown মাজত মোৰ লগত ফুৰি কেনে পালে নিশ্চয় ভাল পাইছে পিছে মই লকডাউনৰ সময়ছোৱাত ঘৰৰ পৰা ওলাই কতো ফুৰিবলৈ যোৱা নাই এই ভিডিঅটো লাষ্ট ইয়াৰ হয় লাষ্ট ইয়াৰ নৱেম্বৰ 26 নৱেম্বৰ আমি লগৰ কেইজনী গৈছিলো আমাৰ ফ্ৰেণ্ডৰ বাৰ্থডে স্পেশাল আমি তাত গৈছিলো আৰু তেতিয়াই এনেকুৱা কিছুমান সৰু সৰু স্মৃতি সাঁচি ৰাখিছিলো আৰু এতিয়াতো কলৈকো যাব পৰা নাই আৰু যাবও নালাগে ঘৰতে থাকক সেফলি থাকক তথাপিও ঘৰতে আৰু কিমান থাকিব নহয় জানো ঘৰত বহি বহি আমনি লাগিছে মোৰো লাগিছে নিশ্চয় আপোনালোকৰো লাগিছে গতিকে মই ভাবিলো কিয়নো এই স্মৃতিসমূহৰ জৰিয়তে আমি আকৌ সেই ঠাইখিনিলৈকে উভতি যাওঁ আকৌ এবাৰ ফুৰি আহোঁ নহয় জানো আৰু মইনো অকলে কিয় যাওঁ লগতে আপোনালোককো লৈ যাওঁ আৰু সেইকাৰণে আজি এই ভিডিঅ'টো আপলোড কৰিলোঁ গতিকে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো আজি ভাল পাইছে আমি গৈছিলোঁ পানেশিয়া জেগা ৰিসৰ্টটোৰ নাম হৈছে পানেশিয়া দ্য ভিলেজ আৰু এইটো আছে সোণাপুৰত সিটি লাইফৰ পৰা বহুখিনি আঁতৰত এটা গাঁও এৰিয়া টাইপ আছে গাঁও এৰিয়া পৰে আমি মানে তাত আছে সেইটো ৰিসৰ্টটো গতিকে তালৈকে গৈছিলোঁ আৰু আপোনালোকে যাব বহুত সুন্দৰ ঠাই
আৰু তাত টাইম স্পেণ্ড কৰিবৰ কাৰণে বহুত না আপোনালোকে যদি মহানগৰীৰ যান্ত্ৰিকতাৰ পৰা বহুখিনি ব'ৰ হৈছে বহুখিনি আমনি পাইছে অকণমান আপোনালোকৰ ৰিলিফ লাগে তেন্তে আপোনালোকে তালৈকে যাওক সঁচাকৈ আপোনালোকৰ মনটো খুবেই ভাল লাগিব আৰু বাকী ক'বলৈ গ'লে তাৰে পৰিৱেশটো বৰ ধুনীয়া আৰু ফেমিলিৰ লগতো আপোনালোকে যাব পাৰে সৰু ল'ৰা ছোৱালীৰ কাৰণে তাত খেলা ধূলাৰ বস্তুও আছে বা আমাৰ ডাঙৰখিনিৰ কাৰণে বহুতখিনি এডভেঞ্চাৰ আছে স্পৰ্টছ এক্টিভিটিবোৰ আছে তাত বহুত সুন্দৰ ঠাই আৰু খানাটো বহুত টেষ্টি হয় যদিও অলপ কষ্টলি হয় বাট টেষ্টি বহুত ভাল হয় গতিকে আপোনালোকে তাত যাব পাৰে তাত আনকি ডাঙৰ ডাঙৰ ইভেণ্টছবোৰো হয় বা মেৰেজ ফাংচনছবোৰো তাত পতা হয় ক'বলৈ গ'লে এক কথাত মানে বহুখিনিয়ে সুন্দৰ ঠাই বহুতখিনি শান্তিপূৰ্ণ জেগা তাত যদি মোৰ ভিডিঅ'টো আজি ভাল পাইছে তেন্তে আপোনালোকেও যদি যোৱা নাই তেন্তে এবাৰ তালৈকে যাই চাব বহুত বেছি ভাল লাগে আৰু অকল তালৈ গ'লেই নহ'ব মোৰ ভিডিঅ'টো লাইক কৰিব যদিহে ভাল পাইছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব